কুমৰুক সুধো আশা কৰোঁ আপোনালোকে থাম্বনেইল চাই অনুমান কৰিলেই আজি মই গাহৰি মাংসৰ লগত মিক্স পাতৰ চব্জি বনাব লৈছোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব আৰু আজি মই ক'ত গৈ চব্জি বনাব লৈছোঁ চাই থাকিব। আপোনালোকে পাহাৰটো চাই অনুমান কৰিছে ক'ত গৈছোঁ। আমাৰ ঘৰৰ পৰা ডিমৌ বুলি জেগা এটা আছে। এই ডিমৌলৈকে অকণমান ওচৰে হয়, মিনিমাম 25 কিলোমিটাৰ। চ' নদীলৈ পালোহিয়ে। যিকণ গৰম হৈছে নহয়, গৰমৰ বতৰত এই নদীৰ ওচৰলৈ নোযোৱা কথাই নাই মানে। চ' সেইকাৰণে এইবাৰ আজি আহিবলগীয়া হৈ গ'ল। এই মিক্স পাত হয় এইটো। এই জুই জ্বলাই ৰেডি হৈয়ে গৈছে। কেৰাহী বহাই দিলোঁ। ইমান ধুনীয়া বতাহ আহিছে নহয়, নক'ব আৰু। এয়া পিঁয়াজ লগাইছোঁ। তেল নলগোৱাৰ আগত পিঁয়াজ লগাইছোঁ, কিয়নো গাহৰি মাংস বইল কৰা নহ'ল ন, চ' সেইকাৰণে আগতীয়াকৈ পিঁয়াজ লগাইছোঁ। পিঁয়াজ লগোৱাৰ পিছত এনে অকণ লৰাই থাকিব। দুটামান জলকীয়া লগাইছোঁ, শুকান জলকীয়া। অকণ নিমখ লগাইছোঁ। নিমখটো লগোৱাৰ পিছত এনে অকণমান লৰাই থাকিব। পিঁয়াজটো বেছি জ্বলিব দিব নালাগে। পিঁয়াজটো হৈয়ে গৈছে। তেল লগাবলৈ এনেকৈ মাজত অকণমান লগাই ল'ব, কিয়নো কিনাৰে কিনাৰে পিঁয়াজকেইটা থৈ দিছোঁ মই। তেল গাহৰি মাংসত তেল এনেই নিজে ওলায়, চ' সেইকাৰণে কমকৈ তেলটো লগাইছোঁ।